পোনপ্ৰথমে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাক ইমান মৰম দিয়াৰ বাবে। আজি আমাৰ একেবাৰে শেষৰ তিনিটাকৈ অনুষ্ঠান, নকছাৰী, নগাবাদ আৰু যোৰহাট। আৰু শেষৰ দিনটোৰ সুখ আৰু দুখ দুয়োটা স্মৃতি আজি আপোনালোকলৈ আগবঢ়াইছোঁ। তো ব'লক আমি আৰম্ভ কৰোঁ। (2023) বৰ্ষৰ শেষৰটো অনুষ্ঠান বুলি সকলোৱে সেইদিনাখনে ফূৰ্তি কৰিছে। সকলোবোৰে চিঞৰি চিঞৰি গান গাইছে আৰু তাৰ পিছত যেন অৱস্থা আমাৰ একেবাৰে বেয়া, কিয়নো একেবাৰে ভোকত আছিলে সকলো বিহুৱতীবোৰ। দুটাকৈ অনুষ্ঠানত যদিওবা খোৱাৰ ব্যৱস্থা কৰিছিলে, কিন্তু আমাৰ সময়ৰ অভাৱৰ কাৰণে আমি তেনেকৈ খাব পৰা নহ'ল। আৰু শেষৰটো অনুষ্ঠানটোত খোৱাৰ একো ব্যৱস্থা কৰা নাছিল। সেই হেতুকে চিন্তা কৰিনো কি লাভ, দোকানলৈ গৈ এয়া উত্তম ডিম আৰু দালি ল'লোঁ। সময়ো তেতিয়া বহুত বেছি হৈছিল, 12 বাজিছিলে আৰু এই বস্তুকেইপদ লৈ আমি ঘৰমুখী যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু আহি পাই আমাৰ প্ৰাঞ্জল দাই এয়া ডিম আমলেট কৰিবলৈ লাগি গ'ল। দেখিছেই নহয়, হাতে কামে সকলোবোৰে লাগি যেনিবা বেছি সময় নালাগিলে। আৰু তাৰপিছত আমি সকলোবোৰে খোৱাত লাগিলোঁ। বহুতো তিতা মিঠা অভিজ্ঞতা লৈ 2023 বৰ্ষৰ বসন্ত সুবাস বিহু দলটি আমি সামৰণি মাৰিলোঁ আৰু আপোনালোককো আজিলৈ এৰিছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে মোৰ নেক্সট ভিডিঅ'বিলাকত চাই যাব আৰু মৰম দিব বুলি। তেতিয়ালৈ বাই বাই, ধন্যবাদ।